হেশটেগ অসম বচাও অভিযানৰ মোৰ সমস্যাসমূহ হ'ল সমস্যা নম্বৰ 1 ব্যক্তিগত বিদ্যালয়ৰ ফলাফল আৰু চৰকাৰী বিদ্যালয়ৰ ফলাফল কিয় একে নহয় 2 নম্বৰ সমস্যা ক্ৰীড়া বিভাগ গ্ৰাম্য অঞ্চলৰ পৰা উন্নয়ন নহয় কিয় মোৰ সমস্যা নম্বৰ 3 বৃদ্ধাশ্ৰম প্ৰতিষ্ঠা কৰিবলৈ কোনে অনুমতি দিয়ে তোমাৰ মোৰ মা দেউতা ককা আইতা বৃদ্ধাশ্ৰমত আছে বুলি কিয় প্ৰতিবাদ কৰা তাতকৈ বৃদ্ধাশ্ৰম বন্ধ হ'ব লাগে বুলি কিয় প্ৰতিবাদ নকৰা মোৰ সমস্যা নম্বৰ 4 যান বাহনৰ নিয়ম সকলো দেশতে একে নহয় কিয় বাহিৰা দেশবিলাকত যদি কেইটামান চিচিটিভিৰ দ্বাৰা যান বাহনৰ নিয়ম সুচাৰুৰূপে চলাব পাৰে আমাৰ দেশত কিয় সুচাৰুৰূপে চলাব নোৱাৰে এই চাৰিটা সমস্যা লৈ মই আপোনালোকৰ আগত অৱগত কৰিলোঁ সমস্যাকেইটা আপোনালোকে বিবেচনা কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ